বান বিধ্বস্ত অঞ্চলত বাঁহৰ ঘৰ বহুত বনোৱা হ'ল এতিয়া আৰম্ভণি কৰিছো পকা ঘৰ এখন প্ৰথম পকা ঘৰ আমি কাঠ লগাই আছো টিং লাগিব ওয়াল হ'ব ফ্লোৰ হ'ব ধুনীয়া ধুনীয়া পকা ঘৰ বনাই গৈ থাকিম এতিয়া প্ৰতিখন বান বিধ্বস্ত অঞ্চলত ভাল লাগিছে বন্ধু বাবা ভাল লাগিছে কাঠ আহি গ'ল ন বহুত দূৰ আনিব লগা হৈছে কষ্ট কৰিছো ভালকে পঢ়িব লাগিব তোমাৰ যেহেতু পঢ়া জেগাই নাইকিয়া হ'ল হয় নাই তোমাৰ ভৱিষ্যতৰ কাৰণে কাম কৰি আছো সেইকাৰণে যিমান দূৰৰ পৰা হ'লেও আনি তোমালোকৰ ঘৰখন ধুনীয়া কৰি দিবলৈ চেষ্টা কৰিছো দেই যিটো বস্তুৰ কাৰণে হাবাথুৰি হৈছিলো কাঠ আহি পালেহি কাঠ আমাৰ টোটেল লক্ষ্য যে কিমান আহিছে 27 কেবি 23 কেবি আৰু ইয়াত কাঠৰ দাম বহুত 1100 টকা যেহেতু ইয়াত কাঠৰ মেল মানে কতোৱে নাই চব পানী উটুৱাই নিলে এইখিনি কাঠ শিৱসাগৰ টাউনৰ পৰা আনিব লগা হৈছে ৰাতিপুৱাই আমি এতিয়া কাঠ আনি আহি পাইছোহি কালি লক্ষ্যজিতক মই দায়িত্ব দিলোঁ লক্ষ্যজিতে ৰাতিয়ে কাঠ লৈ ধন্যবাদ দেই এই ল'ৰাটোৱে যদি কাঠখিনি কালি ৰাতি নোলালে এতিয়া নাপালে কাৰণ আমি এতিয়া প্ৰথম কাঠৰ কামটো কৰিব লাগিব তাৰপিছত টিং মাৰিম তাৰপিছত আমি ৱালৰ কাম কৰিব পাৰিম এটা ঘৰ বনাবলৈ কিমান কাঠ লাগে দেখিছেনে পুৰা এক গাড়ীয়ে হৈ গৈছে বিভিন্ন চাইজৰ আছে 2-3 আছে 3-4 আছে 3-3 আছে মানে সেয়া আৰু সেইটো জেগাত বানপানী হোৱা জেগা যেহেতু সেইকাৰণে বহুত দূৰৰ পৰা বস্তু আনিব লগা হৈছে ৰাতিপুৱাই আকৌ চিমেণ্টটো আনিব লগা হৈছে চিমেণ্টটো আমি ষ্টক কৰি আমি চিমেণ্টটো বহুত দূৰৰ পৰা আনিব লগা হৈছে ৰাতিপুৱাই মই ফোন কৰিলোঁ আমাৰ অমিত বাউৰী আমাৰ গোলাঘাটৰ তেখেতৰ ইয়াত ডিলাৰশ্বিপ আছে গেলেক্সি চিমেণ্টৰ তেওঁলোকে চিমেণ্টখিনি ইয়ালৈ পঠিয়াই দিছে 15 বেগ চিমেণ্ট আনিছোঁ এইটো ঘৰ একচুৱেলি গেলেক্সি চিমেণ্টে নবনাই মই বনাম কিন্তু চিমেণ্ট গেলেক্সি চিমেণ্টে ইউজ আহিছে টুকুৰা ইটা 170 লাগিব এই টুকুৰা ইটাটো কিহৰ কাৰণে কৈছে এইখিনি টুকুৰা ইটা এইখিনি গোটা ইটা টুকুৰা ইটাটো লাগিব আমাৰ যেটো ফ্লো কৰিম ফ্লো কৰা সলিঙৰ বাবে আমি বিভিন্ন ঠাইত চেন কেবল ইউজ কৰিছিলো আমাৰ এপিনে টুকুৰা ইটা দিয়া যায় আজি টুকুৰা ইটা হৈ গ'ল আজি প্ৰায় বস্তু আমাৰ অনা কমপ্লিট হৈ গৈছে আজি বাইদেৱে জোচ লৈ আহিছে আচলতে আমি বিভিন্ন অঞ্চলত কাম কৰিছো কিন্তু এই যেটো অঞ্চল চন্তক আপোনাৰ এখন গাঁৱত একে মৰুভূমি সদৃশ পানী এটোপালৰ অভাৱ ইয়াত যে আমি পানী এই জোচ লৈ আহিছে তাৰ বাবে বহুত ধন্যবাদ আমি বিভিন্ন ঠাইত কাম কৰোঁতে আমি বিভিন্ন বস্তু পাইছিলো কিন্তু এতিয়া দোকান এখন পাবলৈ বহুত টান দোকানত থাকিলেও বস্তু নাইকিয়া হৈ আছে একদম এটা বেলেগ এটা পৰিস্থিতি গিলাচো লৈ আহিছে তেওঁলোকে সেইকাৰণে কৈছো এই অঞ্চলটোত এটা কাম কৰা এটা বিগ চেলেঞ্জ হৈ পৰিছে আমাৰ কাৰণে প্ৰতিটো বস্তু আমি বেলেগৰ পৰা আনিবলৈ গৈছে কাঠো নাই কাঠৰ মেল উঠাইলে ইয়াৰ কাঠৰ কাম কৰে এই কাঠ দিব নোৱাৰিলে আমি শিৱসাগৰ পৰা আনিব লাগিছে ইটা চিটা বালি চিমেণ্ট বহুত দূৰৰ পৰা আনিব লাগিছে আমি বস্তু আনোতে বস্তুখিনি যিমান দাম পৰিছে তাতকৈ আমি কেৰিং চাৰ্জত বেছি দিব লগা হৈছে গতিকে যিমান চেলেঞ্জ নাথাকক কিয় এইখন জেগাত আমি এই পকী ঘৰটো বনাই থৈ যাম মাতৃ আৰু পুত্ৰ আজি যেতিয়া আমি কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ এতিয়া এই পানী দিছে ইয়াত পাইছিলে ভয়কে লাগিছিলে যে পানী আকৌ হ'ব নেকি কিন্তু এতিয়া বহুত ৰ'দ দিছে আমাৰ যিমান ৰ'দ দিলেও ল'ৰাখিনিয়ে বহুত কষ্ট কৰি আছে এইবোৰ নেমু লৈ আহিছোঁ যিটো জৰা কাজি হয় এই চেপি খাই আছোঁ পানী ইয়াত বিশেষকৈ পানীৰো বহুত অভাৱ হৈ আছে মই সেইকাৰণে অনুৰোধ জনাইছোঁ কোনোবাই যদি এইপিনে ৰিলিফ দিবলৈ আহে এখন চেংধৰা গাঁও বুলি কয় চন্তকত আমাৰ কাম কৰা মানুহখিনি কাৰণে পানী 1 কেজ 2 কেজ যিবাৰ দি থৈ যাব খোৱা পানী ইয়াত প্ৰব্লেম আছে একেবাৰে মৰুভূমি সদৃশ হৈছে মানুহবিলাকৰ একো বস্তুৱেই নাই ঘৰত চব উটি বাঢ়ি শেষ হৈ গৈছে তথাপিতো মানুহখিনিয়ে যিমান পাৰে আমাৰ কাৰণে কষ্ট কৰিছে এতিয়া আমাৰ এই জৰা কাজি চেপি খাই থাকিব লগা আছে ORS আমি খাব লগা হৈছে কৰি যাম কাম একো নাই ভগৱান আছে আপোনালোকৰ আশীৰ্বাদ আছে যেনেকৈ নহ'লেও এই মানুহৰ কাৰণে প্ৰথমখন পকী ঘৰ আমি সম্পূৰ্ণ কৰিবই লাগিব এতিয়া সময় হ'ল 12টা 23 আমাৰ গোটেই টিমটোৱে ভাত খাব লৈছে ইয়াতে এওঁলোকৰ ঘৰতে ভাতটো বনাইছে তেওঁলোকে জুইত বনাইছে ভাত আজি এনেকৈ ভাত মানে পেটটো ভৰিলে হ'ব মুঠতে কামখিনি হ'ব লাগে এতিয়ালৈকে আমাৰ কাম কাঠ লগাই সম্পূৰ্ণ হৈছে আজি টিং লগোৱাৰ কাম আমি কমপ্লিট কৰিম কাইলৈৰ পৰা ৱাল গাঠিম এতিয়া আমি সকলোৱে মিলি এইটো একচুৱেলি ৰাতিপুৱা আমি এবাৰে খাইছোঁ এইটো 12টা 23ত ৰাতিপুৱা আমি চাহে খালোঁ এতিয়া ভাত খাই লওঁ আশীৰ্বাদ কৰিব যাতে সুস্থ হৈ গোটেই টিমটোৱে কাম কৰি যাব পাৰে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু পানী আমাৰ মানস চেতিয়াই লৈ আহিছে ধন্যবাদ এই দুজন যুৱক 2 কেজ পানী অভাৱত আছিলোঁ দেই বাবা বহুত ভাল লাগিছে আমি পানী লাগে ইয়াত পানী মেইন হৈ গৈছে কাৰণ ইয়াত পানীবিলাক চব বেয়া হৈ গৈছে আৰু পানী যিমান চাপ্লাই নাই আমাৰ গোটেই ল'ৰাবিলাক পানী অভাৱত আছিলে গতিকে মানস চেতিয়াহঁতে পানী লৈ আহিছে আমাৰ শিমলুগুৰি ল'ৰাকেইটাই নিজৰ কাম বন হেৰি পেলাই আমাৰ কাৰণে চোকা টেঙা এয়া হেৰি কৰি আছে এইটো এটা আমাৰ চেতিয়া আছেই এই গোটেই শিমলুগুৰি ল'ৰাকেইটা এইপিনে চোকা টেঙা চব ৰেডি কৰি আছে কিমান সিহঁতি লাগি আছে মোৰ লগত সিহঁতৰ মৰমবিলাক বহুত বেলেগ এতিয়াই নহয় এই শিৱসাগৰ শিমলুগুৰি চৰাইদেউ ল'ৰাবিলাক মই অহাৰ লগে লগে চব আহি যায় আৰু এই কাঠখিনি আচলতে বহুত ভাল কাঠ আহিছে দামটো সেইকাৰণে বেছি লৈছে বাৰু কাটিবই পৰা নাই ইমানেই মানে টান পুৰা কিন্তু লাগি আছে যিমান কষ্ট হ'লেও ৰ'দ পুৰা দিছে যিমান গৰম হ'লেও আৰু কষ্ট হ'লেও অনুভৱ এটা কাৰণে নাই হোৱা যে ইয়াৰ এই ল'ৰাখিনি মই যিখিনি ল'ৰা মই দেখাইছোঁ এই ল'ৰাখিনিয়ে মোৰ লগত প্ৰতিটো মুহূৰ্ততে আছে এইটো অঞ্চলৰ মানুহ আছে তাৰ উপৰিও সিহঁতি শিমলুগুৰিৰ পৰা আহিছে শিমলুগুৰিৰ পৰা পানী যোগান ধৰিছে বা কিবা কিবি বহুত ক্ষেত্ৰত সহায় কৰি আছে এইখিনি ল'ৰা থাকিলে মোৰ এটা সাহস এটা বেলেগ এটা বণ্ডিং আছে এই অঞ্চলৰ মানুহখিনিৰ লগত গতিকে ঘৰটো সেইকাৰণে যিমান কষ্ট কৰিলোঁ বনাইছোঁ যিমান পাৰোঁ
সকলোতকৈ ধুনীয়া ঘৰ কৰি থৈ যাবলৈ চেষ্টা কৰিম। কেৱল ঘৰ বনাই থকাই নহয়, এইপিনে আকৌ আৰ্ট ফিলিঙো কৰি থকা হৈছে, ভেটিটো বনাই থকা গৈছে। এনেদৰে এইপিনে মাটি এইডোখৰত যিহেতু এটা ভেটি আছিলে, এই ভেটি মাটিখিনি গোটেইখিনি ইয়ালে কঢ়িয়াই দিছোঁ। এইখিনি কাম আচলতে তেওঁলোকে কৰিছে। তেওঁলোক গাঁৱৰে ন দুইজন, কালু গাঁও ন, ওচৰখন গাঁও তেওঁলোকে কালিৰ পৰা এই ঘৰটো বনাইছে আমাক থাকিবৰ কাৰণে। এইপিনে মাটি কামো কৰি আছে, সকলোবিলাক কামত লাগি আছে তেওঁলোকে। আমাৰ ভিডিঅ' পাই পেলাই শিৱসাগৰ পাইছে তাজমিনাৰ বেগম বাইদেউ, এই বাইদেউহঁতৰ কাৰণে কিবা দিব লাগিছে, দি দিয়ক। এয়া গোটেই হেৰি চলি আছে, কাপোৰ কানি ল'ৰাটোলৈকে বস্তু লাগিছে। এইটো শ্ৰমদান কৰা মানে শ্ৰমদান নহয়, আমাৰ কাম কৰা মানুহকেইজনৰ কাৰণে ন, এইটো আপোনাৰ ল'ৰাজনৰ কাৰণে আৰু এই বাইদেউৰ কাৰণে। এইটো মোৰ ল'ৰাজনৰ মানে কিতাপ কিবা এটা ল'বৰ কাৰণে মই এইখন নহয় ৰ'ব মানে কাগজতে বান্ধি ল'ৰাটো কিতাপ কিনিবৰ কাৰণেও এটা মানুহ নিদি গৈছে, দেখিছে আহি গৈছে নে মানুহ আৰু আহিব। মই কৈছোঁৱে আমি ঘৰ বনোৱাটোতো ডাঙৰ কথা, মানুহৰ যাতে আৰু ভৱিষ্যতটো যাতে সুৰক্ষিত তাৰ বাবে কাম কৰিছোঁ। আমি তাজমিনাৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়াই হ'ল মানুহৰ বাবে। এইটো এতিয়া আমাৰ ল'ৰাকেইটাক বিলাই দিওঁ। সন্ধ্যা লাগিলে, ৰাতি হ'ল, এতিয়ালৈ কাম চলি আছে। এতিয়া 6টা বাজি গ'ল। আমাৰ আজি টিং গজাল দি আমি যেনেকৈ নহ'লেও শেষ কৰিব লাগিব। এইপিনে ল'ৰা উঠি আছে, কৈছে মোৰ টিমটো বহুত বেলেগতকৈ বেলেগে কাম আৰম্ভ কৰে, শেষ কৰাৰ টাইম থাকে। আমাৰ কিন্তু টাইম নাথাকে, যেতিয়ালৈকে কামটো শেষ নহয় তেতিয়ালৈকে কৰি থাকিব। এই সন্ধ্যা কালত ইয়াত উঠি কাম কৰি আছে আৰু মই সিহঁতৰ কাষত এটা কাৰণে আছোঁ যে সিহঁতক সাহস দিব লাগিব যে তহঁতি কৰ, তহঁতি পাৰিবি। এইখিনি মানুহ হ'ল যিখিনি মানুহৰ কাৰণে ঘৰ বনাই আছোঁ বহুত দুৰ্ভগীয়া, তেওঁলোকৰ এখন ঘৰ খুবেই প্ৰয়োজন আৰু এখন সকলোতকৈ ভালৰ ভিতৰত ভাল ঘৰ কৰিবলৈ গৈ আছোঁ। অসমবাসীয়ে ক'ব লাগিব যে এইখন ঘৰ মিষ্টাৰ বিটে বনাই থৈ আহিলে বান বিধ্বস্ত অঞ্চলৰ বাবে বেষ্ট অফ দ্য বেষ্ট হ'ব লাগিব আৰু সেই বেষ্ট অফ দ্য বেষ্ট কৰিবৰ কাৰণেই এনেদৰে আমি ওপৰত উঠি ৰাতি কাম কৰি আছোঁ। কিমান ৰাতি হয় নাজানো, কিন্তু কাম চলি থাকিব। আমি লাইটৰ ব্যৱস্থা সকলো কৰি লৈছোঁ, কাৰণ এইটো ঘৰ পোহৰ হৈ থাকিব লাগিব। কেৱল ইয়াতে লাইটৰ ব্যৱস্থা কৰা নহয়, আমি ৰাস্তালৈকে লাইট জ্বলি আছে দেখিছেনে, তালৈকে লাইটৰ ব্যৱস্থা কৰি লৈছোঁ। তাৰ পৰা মেটেৰিয়েল আনি থাকিব লাগিব, যিহেতু আমাৰ কাম চলি থাকিব নন ষ্টপ। সেইটো এটা লাইট তাত লাইটৰ বাল্ব তাত আছে আৰু ওপৰত উঠি কাম কৰি আছে। সকলো পোহৰ হৈ থাকিব। মানুহ কোন থাকে নাথাকে নাজানো, কিন্তু আমি কাম শেষ কৰিহে যাব। বনাইছে বাইদেউ, আপুনি মাতি আনিছিলে ঘৰ যেন লাগিছে নাই? ভাল লাগিছে। চবতকে ভাল ঘৰ বনাই থৈ যাম। আপুনি সুখী হ'ব যে মিষ্টাৰ বিটুক মই ইনফৰমেশ্যন দিলোঁ আৰু আপোনাৰ কাৰণে এখন ধুনীয়া ঘৰ হৈ যাব, যিখন ঘৰ অসমবাসীয়ে চাই সুখী অনুভৱ কৰিব। এইগৰাকী মানুহ যি আনৰ দুখ দেখি মোৰ লগত কণ্টেক্ট কৰিছে, যাৰ বাবে এখন ঘৰ বনাবলৈ সক্ষম হৈছে। ৰাস্তাৰ পৰা আমাৰ আইসকল ৰখি আছে আৰু সকলো মোৰ এইকেইটা ল'ৰা থাকে, সিহঁতি ৰখি আছে। কিমান দেৰিলৈকে লগ দিয়ে নাজানো, কাম চলি থাকিব আৰু বহুত ভাল লাগে মানুহ থাকিলে। এয়াই হ'ল মানুহৰ। এটা কথা স্পষ্ট কথা যে তেওঁলোকৰ ঘৰ ভাঙি গৈছে, প্ৰতিসাঁজ ভাত তেওঁলোকে বনাই আছে। ইয়াত চৌকা পাতি লৈছে, ৰাতিপুৱা বৰষুণ পৰিছে, তাত যেনেকৈ হ'লেও ভাত বনাইছে। তেওঁলোকৰ অন্তৰ বহুত বেলেগ, নিজে নাখাই হ'লেও আমাক খুৱাইছে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনাৰ ঘৰটোৰ কাৰণে আমি কৰি আছোঁ, লাহে লাহে ঘৰ হ'বলৈ গৈ আছে। ভাল লাগিছে না মনটো? অতি সোনকালে ঘৰ হৈ যাব আপোনালোকৰ। আমি যিমান পাৰোঁ কষ্ট কৰিম। এগৰাকী মানুহৰ মুখখন দেখি আপোনালোকৰ দুখ লাগিছে নে? কিমান কষ্ট, নিজৰ স্বামী ঢুকাই যোৱাৰ পিছত নিজৰ পুত্ৰৰ সপোন দেখি ঘৰখন লাহে লাহে বনাবলৈ আৰম্ভ কৰিছে, কিন্তু সেই ঘৰখন বানে শেষ কৰি দিলে। তেওঁ পুত্ৰৰ যি সপোন দেখিছিলে, সপোনখিনি শেষ কৰি দিলে। এই মাতৃ আৰু পুত্ৰৰ সপোন পূৰাবলৈকে আমি আহিছোঁ। বাঁহৰ ঘৰ নহয়, পকী ঘৰ বনাই থৈ যাবলৈ আমি আহিছোঁ। এটাই অনুৰোধ কৰিছোঁ যে যদি আপোনালোকে এই ভিডিঅ'টো এই মানুহগৰাকী তেওঁৰ পুত্ৰৰ বাবে দুখ কৰিছে, শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক, যাতে দেখক বান বিধ্বস্ত অঞ্চলত প্ৰথমখন পকী ঘৰ মিষ্টাৰ বিটুৱে বনাবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ হাঁহিটো ঘূৰাই নিবলৈ চেষ্টা কৰিছে। ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি আশা কৰি এই ভিডিঅ'টো আপোনালোকৰ প্ৰেৰণ কৰিছোঁ। প্ৰতিদিনে ভিডিঅ' পাই থাকিব, আমনি নাপাব। ভিডিঅ' মই দিয়ে থাকিম, কাৰণ আপোনালোকে আপডেটবিলাক ল'ব লাগিব। আপোনালোকৰ 8-9 মিনিটৰ ভিডিঅ'টো চাবলৈ সময় নহ'ব পাৰে, কিন্তু আমি দিনৰ দিনটো কষ্ট কৰি থাকোঁ। বাকী একো নকওঁ, যিসকলে ভিডিঅ' ইগন'ৰ কৰিব, কিন্তু যিসকলে ছাপোৰ্ট কৰি চাই থাকিব বুলি আশা কৰি বিদায় মাগিছোঁ। পুনৰ কাইলৈ ভিডিঅ' আহিছে। ধন্যবাদ। জয় আই অসম, জয়